ও মাইনা মাইনা উঠিলানে তুমি আজি কলেজ নযোৱা নেকি উঠ ছোৱালী মানুহ ইমান দেৰিলৈকে শুই থাকে নে উফ মা তোমাৰ বাবে শান্তি নাই আৰু অকন মানুহ কথানে এবাৰ ঘড়ীটোৰ ফালে চোৱাচোন ও মাই গড আজিও ফাৰ্ষ্ট ক্লাছ তো মিছ হৈ গল মা মোক জলদি চাহ একাপ বনাই দিয়াচোন আৰু অকমান ৰাতিলে মোবাইলটো চাই থকা ৰবা মাইনা মই ভাত কেইটা বাঢ়িয়ে দিও না না মা মই ভাত নাখাওঁ মোৰ অলৰেডি এটা ক্লাছ মিছ হৈ গৈছে এই ছোৱালীজনীৰ কি যে হ'ব মাইনা ভালদৰে যাবা হ'ব দিয়া দেউতা মই আহিছো বাইদেউ এইটো লৈ যোৱা Good morning. তোমাৰ গুড মৰ্নিং আজি তুমি মোক জগাই নিদিলা তুমি জানাই মোৰ ক্লাছ টাইম আকৌ মিছ কৰিলো কেৱল তোমাৰ বাবে পিছত নকব মোৰ ৰিজাল্ট বেয়া হলে Hey, Baba, sorry. Ita kosun, me kota sa. মই এতিয়া বাছ ষ্টেণ্ডত ৰখি আছো তুমি আহা Okay, baby. Me 5 minutes ba, mo ahi asu. তোৰে দিন আৰু ন মানে কলেজৰ পৰা অনা নিয়া কৰা এনেকুৱা এজন ড্ৰাইভাৰ পাইছ প্লিজ ইয়াৰ তাৰ কথা নকবি তহঁতে জানই ভালদৰে সি মোৰ বাবে কোন হয় আচ্ছা ঠিক আছে বাইদেউ তহঁতে ক্লাছ কৰিলি আমি তোৰ নিচিনা চোকা নহয় ন আমাৰ ক্লাছ নকৰিলেও চলি যাব ৰবা আচ্ছা মই গৈ আছো ৰবা আজি যে দুপৰীয়া তাইৰ খুৰাকে ল'ৰাজনৰ কথা কৈছিলে তুমি তাইক ক'লানে এতিয়ালৈকে তাইক মই একোৱে খোৱা নাই আপুনিয়ে তাইক কওক না তোৰ কাৰণে আমি এজন ল'ৰা চাইছো শুনামতে ল'ৰাজন বহুত ভাল চৰকাৰী চাকৰি কৰে আজিকালি চৰকাৰী চাকৰি কৰা ল'ৰা পোৱাটো ইমান সহজ কথা নহয় ল'ৰাজন বহুত ভাল আৰু একেখন গাঁৱৰে ল'ৰা মা মোক এতিয়া এইবোৰ কথা কিয় কৈ আছা মই এতিয়াই বিয়া নহওঁ তোমালোকৰ কেৱল বিয়া 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 অলপ চুপ থাক না গানফেনে ফোন মাৰিছে আবে জিএফে ফোন কৰিলে ৰিচিভ কৰিব লাগে নেকি আমাৰো জিএফ আছে আমিতো বিজি নহয় আমাকো জিএফে ফোন মাৰে কিন্তু তোৰ দৰে আমি তেনেকুৱা নহয় পাত্তাই নিদিওঁ আমি জিএফক আবে আকৌ ফোন এইজনী মানে মোক আড্ডা মাৰিব শান্তি নিদিয়ে আৰে সৰু ল'ৰাটো অলপ হেৰাই যায় বুলি
ভয় কৰে আৰু তহঁতে এইবোৰ কি কৈ আছা আৰু তই কি শুনি আছা ইহঁতৰ কথা কিয় তোক ইমান বাৰ বাৰ কল কৰিছে এবাৰ ৰিচিভ কৰিতো চা ঠিকে কৈছা ফোনটো একবাৰ কৰিয়ে লওঁ হেল্ল' পিউ কোৱা মই অলপ বিজি আছিলোঁ সেইকাৰণে ফোনটো ৰিচিভ কৰিব পৰা নাছিলোঁ বিজি নে আড্ডা তোমাৰতো আড্ডাৰ বাহিৰে বেলেগ একো কামেই নাই আৰে পিউ কোৱা না কিয় ইমান ফোন মাৰি আছিলা ৰন তোমাক এটা বহুত ডাঙৰ কথা ক'বলৈ আছে কি কথা পিউ ইমান কি ডাঙৰ কথা অহাকালি মোক চাবলৈ এজন ল'ৰা আহিলে আমাৰ গাঁৱৰে হোৱাট কি কৈ আছা এইবোৰ কালি তোমাক ল'ৰাই চাব আহিব তুমি মোক এতিয়া কৈ আছা আৰে তোমাক যোৱাকালিও ক'ব লাগিছিলে কিন্তু তুমি জল্দি হৈ গ'লা তাৰ বাবে কোৱা নহ'ল এতিয়া মই কি কৰিব লাগে কোৱা ৰন তুমি এতিয়াই মোৰ ঘৰত আহা মোক লৈ যোৱা তোমাৰ অবিহনে মই বেলেগৰ হ'ব নোৱাৰোঁ ৰ'বা এতিয়া মই তোমাক কেনেকৈ লৈ আহোঁ মোৰ হাতত একো এটা জব নাই মই এতিয়া এইবোৰ ভাবিব নোৱাৰোঁ আৰে তুমি কথাবোৰ বুজা নাই কিয় তুমি মোক আজিয়ে বিয়া পাতিব নালাগে এবাৰ জাষ্ট মোৰ ঘৰত আহি মা দেউতাৰ লগত আমাৰ কথাবোৰ কৈ যোৱাহি এতিয়া আমাৰ কথা মা দেউতাক একো নক'বা যিদিনা মই জব পাম সেইদিনা নিজে গৈ আমি আমাৰ বিয়াৰ কথা পাতিম ৰন মই তোমাৰ বাবে ৰৈ থাকিম তুমি যেন জল্দি মোক লৈ যোৱা তাৰে আশা কৰিম হ'ব দিয়া ঐ তহঁত থাকা মই এতিয়া যাওঁ মোৰ অলপ কাম আছে ঠিক আছে বন্ধু কালি লগ পাম অঁ ঠিক আছে আৰে তোৰ হৈছে কি কালিৰ পৰা ফোন মাৰি আছো তই ৰিচিভ কৰা নাই আৰু ইয়াত অকলে যে তই আৰে কি ক'ম তাইক শুনো মই বিয়া পাতিব লাগে তাইক মই বিয়া পাতিম বুলি ভবাই নাই আৰে পাগল নেকি এতিয়াই বিয়া পাতিব পাৰি নেকি আৰে ভাই কথাটো কি ইমান জল্দি বিয়াৰ কথা ওলাল যে কিবা হৈছে নেকি আৰে তাই শুনো বিয়া দি গৈছে এজন ল'ৰা আহিছে তাইক চৰকাৰী চাকৰি কৰা ল'ৰা কি চাকৰি কৰা ল'ৰা শেষটো এনেও আজিকালি ডেকা ল'ৰাবৰ বাবে প্ৰধান শত্ৰুৱে হ'ল চৰকাৰী চাকৰি কৰা ল'ৰা অঁ তই ঠিকেই কৈছ আজিকালি ছোৱালীবোৰক টকা লাগে টকা পালে আমাৰ দৰে ল'ৰাক লাট মাৰি গুচি যায় এনেও আজিকালি ছোৱালীৰ অভাৱ নাই এটা গ'লে দুটা আহিব আৰে তহঁতে কি ছোৱালীবোৰক মোবাইলৰ ৰিচাৰ্জ কাৰ্ড বুলি ভাবিছে মাহে মাহে ৰিচাৰ্জ কাৰ্ড চেঞ্জ কৰি দিয়ে ছোৱালীবোৰকো চেঞ্জ কৰিব লাগে যে কাকটো ক'ব লগা একো নাই মোৰ ক'ব লগা একো নাই আৰু তই লাকি যে তাইৰ দৰে এজনী ছোৱালী তই জীয়েক হিচাপে পাইছা আৰু তহঁতৰ মাজত একো নাইতো চুপ থাক তহঁত এজনী ছোৱালীৰ লগত গেম খেলিবলৈ মই অন্তত তহঁতক নিদিওঁ আৰে আমি জাষ্ট ধেমালিহে কৰিছোঁ তহঁতৰ লগত মোৰ কিছুমান কথা নিমিলে বাৰু তহঁত থাক এতিয়া মই যাওঁ যা ঐ চিন্ময়ক কিন্তু ভাল দেখা নাই সি কেৱল তাইৰ কথাই কৈ থাকে বাদ দে না তাইক মই এনেও ভাল নাপাওঁ পিছে কচোন তই যে মোক এজনী ছোৱালীৰ কথা কৈছিলি অঁ তোক ক'বই ওলাইছিলোঁ চিন্ময় থকাৰ কাৰণে কোৱা নাই ঐ এতিয়া কচোন কি কৈছে তাই মোৰ কথা ইছ তাৰ ফূৰ্তিছা আৰে ভাই দেৰি কিয় কৰি আছা ক না এই বেলেগ একো কোৱা নাই তোক কণ্টেক্ট কৰিব কৈছে কি ক দে নম্বৰটো দে ল নম্বৰটো ঠিক আছে দে হ'ব দে পাৰ্টি পাই যাবি তহঁতে টেনশ্যন নলবি লাগিব পাৰ্টি তহঁতে কি মোৰ কথাবোৰ গম পোৱা নাই নেকি আৰে কি হ'ল ৰোন আৰু তোৰ ব্ৰেকআপ নেকি প্লিজ ইয়াৰ এতিয়া আৰু মই ফাল্টুমি কৰাৰ মুডত নাই বিহু বাদ দিয়া তাৰ কথা এতিয়া কি হৈছে কোৱাচোন মোক চাবলৈ এজন ল'ৰা আহিছে মোক পচন্দও কৰিছে আৰে কি কোৱা মোক কিন্তু তোৰ বিয়াত কাপোৰ লাগিব দেই প্লিজ না ইয়াৰ যিদিনাৰ পৰা মোক ল'ৰা চাবলৈ আহিছে সিদিনাৰ পৰা মোক ৰনে ভালদৰে কথাই পতা নাই কালিৰ পৰা মোবাইলে অফ তাৰ কি হৈছে ক'ত আছে একো গমেই নাপাওঁ বিহু তোক মই এটা কথা কওঁ তই বেয়া নাপাবি যোৱাকালি তাক এজনী ছোৱালীলৈকে গৈ থকা দেখা পাইছোঁ মইতো আগতে গম পাইছিলোঁ সি যে বদমাছ ল'ৰা তাৰ ফ্ৰেণ্ড কেইটা দেখিলেই গম পোৱা যায় সিহঁত কেনেকুৱা টাইপৰ ল'ৰা হ'ব বল এতিয়া আৰে ক'ত যাবি ইমান হেৰি যাম মই ঐ তহঁত থাক মই যাওঁ ক'ত যোৱা বে ডেটত যা ভালদৰে যাবি দে তহঁতক আহি মই লগ কৰি আছোঁ ঠিক আছে ঐ কালি মালৰ কথা পাতি কেনেকুৱা পালা তোমাৰ মা বহুত ভাল মোক বহুত মৰম কৰিব তোমাৰ আৰু মাৰ মৰম পালে মোক কি লাগে কোৱা আৰে মা কা ভালতো হ'বই ন এতিয়াৰ পৰা তোমাৰে মা নহয় মোৰো
এতিয়া ব'লা আজি মায়ে মাতিছিলে ন তোমাক মোৰ বহুত লাজ লাগি পিছা ন মাৰ আগত মই থাকিম নহয় তোমাৰ লগত ব'লা এতিয়া মাজনী ও মাজনী চাও এফালে আহাচোন এবাৰ দেউতা মাতিছিলা মোক এবাৰ মাৰকো মাতচোন মা মা মাতিছে তোমাক দেউতাই তহঁতৰ কাৰণে কাম এটা কৰাটো শান্তি নাই কি হলনো মোক ল'ৰা ঘৰৰ পৰা সুধি আছে কিন্তু মই এতিয়াও একো কোৱা নাই মাজনী তয়ে কচোন আমি ল'ৰা ঘৰত কি কওঁ ইমান এখন ভাল ঘৰৰ ল'ৰা তোৰ যদি কোনোবা আছে আমাক এতিয়াই কৈ দে মা দেউতা তোমালোকৰ পৰা মই ইমান দিনে এটা কথা লুকুৱাই আছিলো মই এজন ল'ৰাক ভাল পাওঁ কি তই যদি ইমান দিনে কাৰোবাক ভালে পোৱা আমাক কিয় লুকাই ৰাখিছিলি মা দেউতা তোমালোকে মোক ভুল নুবুজিবা তোমালোকক মই কওঁ বুলিয়ে ভাবিছিলো হ'ব দে তোৰ পচন্দ মতে আমি তোক বিয়া দিম তোৰ বাহিৰে আমাৰ আছেনো কোন আমি তোৰ সেইটোৱে বিচাৰোঁ দেউতা তুমি ইমান ভাল তুমি মোক ছুপাৰ হিৰো হ'ব হ'ব এতিয়া আমাক ল'ৰাজনক মাতি আমাৰ লগত চিনাকি কৰাই দে মা আজি তোমালোকৰ লগত চিনাকি কৰাই দিম খবৰটো কৰি দিম ৰ খালি ইয়াৰ ফোনটো অফ যে ধেত তেৰিকা এতিয়া মোবাইলটো অফ কৰিবলৈ পালে কাক ফোন কৰোঁ চিন্ময় কি এবাৰ ফোন কৰোঁ হেল্ল' হেল্ল' চিন্ময় কোৱা ক'ত আছা তুমি ৰণ তোমাৰ লগত আছে নেকি ৰণটো মোৰ লগত নাই আৰু তাক বহুত দিন লগ পোৱাও নাই কি হ'ল কিবা হ'ল নেকি চিন্ময় প্লিজ মোক এবাৰ লগ কৰা প্লিজ চিন্ময় অ'কে সকলোৱে আহা মই তাত গৈ আছোঁ অ'কে আৰে পিউ ইমান দিনৰ মূৰত কি খবৰ তোমালোকৰ এটা বহুত ডাঙৰ ছাৰপ্ৰাইজ দিব আছে ৰণ ক'ত আছে কোৱা না ৰণকতো মই লগ পোৱা নাই আৰু তুমি আজি ইমান ফূৰ্তিত আহিছা কথাটো কি মোৰ যে বিয়াৰ কথা চলি আছিলে ৰণ আৰু মোৰ সকলো কথা মা দেউতাক কৈ দিলো আৰে কি কোৱা তুমি ৰণৰ কথা কৈ দিলা সকলো ঘৰত চিন্ময় এতিয়া তাক আমাৰ ঘৰলৈ মাতিছে আৰে কি কোৱা মানে এতিয়া তোমালোকৰ বিয়াই আৰু এতিয়া মানে কোৱা একেলগে ক'ত যাবিছে ৰণ তোমাক লগ কৰিম বুলিয়ে আহিছো তোমাৰ মোবাইলত পাবে চিন্ময়ক লগ কৰিলো তোমাক এটা বহুত ডাঙৰ ছাৰপ্ৰাইজ দিব আছে ৰ'বা তাৰ আগতে মই তোমালোক চিনাকি কৰাইতো এয়া হ'ল মোৰ পত্নী তুমি কেতিয়া বিয়া পাতিলা তুমিতো মোক এবাৰো নকলা নহয় মানে আমাৰ অলপ দৌৰা-দৌৰি হ'ল সেইকাৰণে বিয়াত কাকো মাতা নাই এতিয়া কোৱাচোন তোমাক কথাটো কি নাই মই ধেমালিহে কৰিছো মোৰ কথা বাদ দি মই তোমাক বেয়া পাইছো এবাৰতো মোক বিয়াত মাতিব পাৰিলা হয় কিমান আশা কৰিছিলো তোমাৰ বিয়াত খাম নাচিম এনজয় কৰিম চৰি ইয়াৰ তোমালোকক মাতিব পাহৰি গ'লো প্লিজ বেয়া নাপাবা আৰে তুমি চৰি কিয় কৈছা একো নাই তোৰ আটাইতকৈ মোৰ ভাল বন্ধু আৰু তোৰ মুখত মই কেতিয়াও চৰি শব্দটো শুনিব নিবিচাৰোঁ আৰু তই মোক বেয়াত নামাতিলি নাই তই মোৰ বেয়াত থাকিব লাগিব দেই আৰু তুমিও থাকিব লাগিব বাবু বলা দেৰি হৈছে তুমি লোবা জানো দুহাতে খাবুতি মোক দুখ নকৰিবা মই যে আচৰিত হৈছো যে ৰণে তোমাৰ লগত এনেকুৱা কৰিলে মইতো ভাবিবই পৰা নাই যে ৰণে বিয়া পাতিছে আৰু ৰণ যে তেনেকুৱা আছিলে মই কেতিয়াও তোমাক তাৰ ওচৰত যাবলৈ নিদিলো হয় বিশ্বাস কৰা মই অলপ নাজানো যে ৰণ তেনেকুৱা ল'ৰা আছিলে এটা বেয়া সপোন বুলি তুমি এইবোৰ চব পাহৰি যাওঁ কেনেকৈ পাহৰি যাওঁ মই মানুহ তাৰ আগত মই কি বুলি ক'ম পিউ প্লিজ এতিয়াও কান্দি একো লাভ নাই যাৰ লগত তোমাৰ মূল্যই নাই তাৰ লগত কান্দিলে কিবা লাভ আছে পিউ কোৱা তুমি প্লিজ পিউ এটা বাদ দিয়া এইবোৰ কোমলকৈ দলিছা তুমি খোজ পেলোৱা আহিবা জানো ৰুঙা পজালৈ মোৰ তুমি ল'বা জানো দুখকে আদৰি মোৰ
বিচৰা মৰম দিবানে মৰমি থাকিব দিয়া ৰন কিয় তুমি মোৰ লগত এনেকুৱা কৰিলা ৰন কিয় মই নোৱাৰো আৰু এনেকে থাকিব চোৱাচোন দৰ্জাখন খোলাই নাই কিবা কৰি আছে ভিতৰত তাই ৰন মই কেতিয়াও ভবা নাছিলোঁ তুমি মোৰ লগত এনেকুৱা কৰিবা বুলি মই কেতিয়াও জনা নাছিলোঁ যে কাৰোবাক সঁচা মনে ভাল পালে তাৰ বিনিময়ত মিছা মৰম মিছা সহানুভূতি পাম কিন্তু আজি তোমাক মই হেৰুৱাই বুজিব পাৰিছোঁ সঁচা ভাল পোৱাৰ বিনিময়ত মনত আঘাত পোৱা যায় ৰন তোমাক লৈ মই বহুত সপোন দেখিছিলোঁ কিন্তু সেই সপোন যেন কেতিয়াও পূৰণে নহ'ব মই ভবাই নাছিলোঁ এটা সময় আছিল যেতিয়া আমাৰ দুয়োৰে মাজৰ কথা শেষ নহৈছিল আৰু এতিয়া সকলো সপোন শেষ হৈ গ'ল নাজানো সেই সময়বোৰ ক'ত হেৰাই গ'ল চাবা এদিন মোৰ মনতে তোমাকো কন্দুৱাব মা দেউতা তোমালোকে মোক ক্ষমা কৰি দিবা তোমালোকৰ মৰম আৰু ভাল পোৱা সদায় মোৰ লগত থাকিব যেতিয়া এই চিঠিখন তোমালোকে পাবা তেতিয়ালৈ আৰু মই তোমালোকৰ কাষত নাথাকিম মা দেউতা তোমালোকে দুখ নকৰিবা নিজৰ যত্ন ল'বা আৰু এই চিঠিখন ৰণলৈ পঠিয়াই দিবা হেৰা আনচোন দৰ্জাখন নুখুলে আহকচোন আপুনি এবাৰ মাজনী দৰ্জাখন খোলা নহ'লে ভাই দিম মাজনী জীৱনে কান্দিছে ৰৈ ভঙা সপোনকে চাই মৰমে কান্দিছে লৈ হিয়া জৰি